ওয়াও এগুলো কি দেখিছো বড় আচৰিত দেখুন নমস্কাৰ আমাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয় টিকটক সকলৰ বিষয়ে তেনেহলে আহক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে ধেমালি কাৰো মনত আঘাত দিব বিচৰা নাই কেৱল হাঁহি আৰু হাঁহক মোৰ নাম ভোলা মোৰ অন্তৰখন খোলা হয়তো আপোনালোকে মোৰ ভিডিঅ' চাই বেয়া পোৱা হ'বলা নে কি কয় ও বলো দাদা আপুনি এই বস্তু কিয় ব্যৱহাৰ কৰিলা এটোটো মিস্ত্ৰী বিলাকেহে ব্যৱহাৰ কৰে মাইক্ৰোফোন নহয়তো নহয় জানো পখিলা পৰিলে সঁচাকৈ ভাল লাগিছে কিন্তু বাইদেউ আপুনি যদি বিহুৰ সাজ পোছাক যদি পিন্ধি ভিডিঅ'টো বনালে হয় ভাল লাগিল হয় নহয় জানো এইবোৰ কি দেখিলো জুকে ধৰিব বাইদেউ আপুনি পুখুৰীত নগৈতো কৰবাত ভিডিঅ'টো বনা পাৰিলে হয় নহয় জানো আমি গম পাইছো পুখুৰীত গৈ কিয় ভিডিঅ'টো বনালে মানে আনকমন বেলেগতকৈ বেলেগ হ'ব লাগে নহয় জানো পুখুৰীত কিন্তু মাছে পোৱা যায় দেই আৰু মাছহে ধৰে দীপৰ বিলত জাকৈ মাৰি থাকোঁতে ৰাকেশে দেখিলে ওচৰৰে বাবু ভগা চাইকেলখন পেডেল মাৰি মাৰি গৈ আছে তাকে দেখা পাই মন্টুমণি চেলফি এটা লৈ ল'লে চেলফিখন ভালকৈ চাওঁতে দূৰত তোৱালা ভিগকো দেখা পালে ঘূৰি চালে পিছফালে নীলাকাশে জাল লৈ মাছলৈ গৈ কিন্তু চুলিকেইটা কেটলা পহু যেন লাগে তথাপিও আপুনি চুলিখিনি যে ইমান যতন কৰি ৰাখিছে ভাল লাগিছে এটা কথা কিন্তু ঘৰচিৰিকা চৰাই বাহা বান্ধিব সাৱধান দেই সঁচাকৈ বাইদেউ জোকাই পিলিঙা দেখায় দাদা আপোনাৰ গাঁতৰ সঁচাকৈ বিহু লাগিছে কিন্তু আপুনি যদি বিহু ড্ৰেছ পৰিধান কৰি এই ভিডিঅ'টো বনালে হয় আৰু বহুত ভাল লাগিল হয় মানে মানিছো কিন্তু একদম ভাল লাগিছে আগলৈ যাতে আপুনি ভাল ভাল ভিডিঅ' বনাই থাকক তাৰে আপোনাক উজ্জ্বল ভৱিষ্যত কামনা কৰিছো যদি আজি আমাৰ ভিডিঅ'টো চাই অলপ হলে আনন্দ উপভোগ কৰিছে প্লিজ চেনেলটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু একদম সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ এৰিলো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম